নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিলোঁ। আজি আমি কথা পাতিম এইটো শ্বেয়াৰ আপোনাৰ ভৱিষ্যত আপোনাৰ ভাবিব নোৱাৰা সপোন, যিটো আপুনি সাহস নকৰে যি সপোন দেখিবলৈ, তেনেকৈ সপোন পূৰা কৰিব পাৰিব এই কোম্পানীটোৱে। আপোনালোকৰ পৰিচিত কোম্পানী যিটো ইণ্ডিয়ান ৰেলৱে IRCTC বুলি কয়, ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজম ছাৰ্ভিচ লিমিটেড। এই কোম্পানীটো আপোনাৰ মাল্টিবেগাৰ কোম্পানী হ'ব পাৰে, ভৱিষ্যতলৈ ভাল ৰিটাৰ্ণ দিব পাৰে আপোনাক। আৰু এই কোম্পানীটোৰ যিটো ভেলু মানে মাৰ্কেট কেপ, সেইটো হ'ল বহুত ডাঙৰ কোম্পানী। এৰাউণ্ড আপোনাৰ 74,000 crore টকাৰ কোম্পানী হয়। আৰু আজি এই ভিডিঅ'টো বনাবৰ কাৰণে এইটো কাৰণে বাধ্য হ'লোঁ, এই কোম্পানীটোৰ এটা ভাল খবৰ এটা আছে, সেইটো খবৰৰ কাৰণে আপোনালোক ভিডিঅ'টো বনালোঁ। বৰ্তমান আপোনাক মই জনাওঁ যে এই কোম্পানীটো লিষ্টেড হৈছিলে শ্বেয়াৰ মাৰ্কেটৰ আণ্ডাৰত, চেবিৰ আণ্ডাৰত যেতিয়া BSE আৰু NSE লিষ্টেড হৈছিলে, তেতিয়া আপোনাৰ 2019 চনত 1 অক্টোবৰ, আজি এইটো অক্টোবৰ মাহত মানে 3 বছৰ হ'ল, তেতিয়া লিষ্টেড হৈছিলে আপোনাৰ 670 টকাত। আৰু এই কোম্পানীটো বৰ্তমান 2021 চনত লাষ্ট 6,380 টকা, এৰাউণ্ড 6,400 টকালৈ গৈছিল ৰেট। আৰু বৰ্তমান চলি আছে 4,026 টকা, 4,130 টকা বৰ্তমান, ক্ষমা কৰিব। আচলতে এই কোম্পানীটো আপোনাক আজি জনাওঁ যে এই কোম্পানীটো আপোনাৰ অহাকালি স্প্লিট হ'ব, এটাৰ বদলি 5টাকৈ পাব। গতিকে ইয়াৰ ৰেটটো কিহৰ কাৰণে কমিছে সেইটো মই পিছত জনাম। স্প্লিট হ'ব আপোনাৰ এটালৈ 5টা, আৰু গতিকে আপোনালোকে এটা ভাল এটা সুযোগ পাব। আপোনালোকে এইটো শ্বেয়াৰত মানে সকলোৱে ইনভেষ্টমেণ্ট কৰিব পাৰিব, মাহে মাহে এটাকৈ দুটাকৈ SIP ওপৰত আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰিব। আৰু যে এই কোম্পানীটোৰ শ্বেয়াৰ আপুনি যেতিয়া স্প্লিট হ'ব অহাকালিৰ পৰা পৰহিৰ পৰা আপোনালোকে 1,000 টকা বা 1,200-1,500 টকাৰ ভিতৰত আপুনি পাব, বা তাতোতকৈ কমতে পাব। আৰু খুব সোনকালে মানে এই কোম্পানীটোৰ ৰেট বাঢ়ি যাব। আৰু কাৰণ ভাল কোম্পানী, আপোনাৰ যিটো কোম্পানী আপোনাৰ 670 টকাৰ পৰা 3 বছৰৰ ভিতৰত 6,000 হ'ব পাৰে, সি পুনৰ আকৌ 3 বছৰ 4 বছৰৰ পিছত সেইটো ৰেটলৈ যাব, আকৌ স্প্লিট কৰিব। তেনেকৈ মানে শ্বেয়াৰবোৰ বাঢ়ি গৈ থাকিব, আপোনালোকৰ এটা মাল্টিবিগাৰ শ্বেয়াৰলৈ পৰিণত হ'ব। এই কোম্পানীটোৰ আপোনালোকৰ ৰেলত আপোনালোকে উঠিছে, ৰেলত যিটো কেটাৰিং ছাৰ্ভিচ আছে, দূৰলৈ গ'লে ৰেল কেতিয়াও বন্ধ নহয়, আপোনালোকে জানে। আৰু মনোপলি মাৰ্কেট অকল সেই ছাৰ্ভিচটোৰ কাৰণে কিবা চলায়, সেই ছাৰ্ভিচটো চলায় ৰেলৰ প্ৰবন্ধক হিচাপে। আপোনাৰ যিমান ৰেলত মানে আপোনাৰ আজিকালি টিকেট উপলব্ধ কৰে, এইটো কোম্পানীৰ পৰা উপলব্ধ কৰা হয়, কেটাৰিং ছাৰ্ভিচৰ কিবা কৰা হয়। আৰু ইয়াৰ ৰেভিনিউটো চাই লওঁ আমি, ইনকামটো বছৰি 2017 চনত 1,500 কোটি, 18 চনত 1,400, 19 চনত 1,800 কোটি টকা, 20 চনত আপোনাৰ 2,200, 21 চনত আপোনাৰ এৰাউণ্ড 800 কোটি টকা, কাৰণ 21 চনত লকডাউনৰ প্ৰভাৱটো অলপ বেছিকৈ পৰিছিল। আৰু ইয়াৰ যিটো প্ৰফিট আপোনাৰ টেক্স সকলো বহন কৰাৰ পিছত এই বছৰি 17 চনত 200, এৰাউণ্ড 200, আৰু 18 চনত 500তকৈ বেছি, 19 চনত 300, আৰু 20 চনত আপোনালোকে জানে কৰোণাৰ কাৰণে, মহামাৰীৰ কাৰণে 200 কোটি, আৰু 21 চনতো 200 কোটি। এই কোম্পানীটো স্প্লিট দিব আপোনাৰ। এই কোম্পানীটো স্প্লিট দিয়াৰ পিছত আপুনি শ্বেয়াৰটো খুব কম দামত পাব, আৰু সেইটো সুযোগ হয়তো নেক্সট বছৰত নাপাবও পাৰে। আৰু এই কোম্পানীটোৰ আপোনাৰ হোল্ডিং পেটাৰ্ণছ, মানে কোনে কোনে ইনভেষ্টমেণ্ট কৰিছে, ইয়াত প্ৰমোটাৰৰ ইনভেষ্টমেণ্ট আছে আপোনাৰ এৰাউণ্ড আপোনাৰ 70%, আৰু ফৰেইন ইনভেষ্টাৰৰ হাতত আছে 8% এৰাউণ্ড, ডমেষ্টিক ইনভেষ্টাৰসকলৰ হাতত আছে এৰাউণ্ড 9%, আৰু পাব্লিকৰ তাত 17% এৰাউণ্ড। গতিকে এই কোম্পানীটোৰ যিটো ৰেট আপোনাৰ কমি গৈছে, যিটো আপোনাক মই দেখালোঁ অলপ আগতে, যে 6,000ৰ পৰা এইটো স্প্লিট দিয়াৰ আগমুহূৰ্তত কেনেকৈ কমিল, 4,000, 2,000 টকা কেনেকৈ কমিল, তাৰ বিষয়ে মই জানো। কাৰণ ডাঙৰ যিবোৰে মানে আপোনাৰ ফৰেইন ইনভেষ্টাৰবোৰে আপোনাৰ চাওক, 2020 চনত ইয়াৰ যিটো হোল্ডিং আছিলে, 2020 চনত হোল্ডিং আছিলে, আপোনালোকে নিশ্চয় দেখিছে যে 8.38, 31 মাৰ্চত 2021 8.78 কমি গৈ আছে। ইহঁতে বিক্ৰী কৰি আছে, মানে প্ৰফিট বুকিং কৰি আছে। ইহঁতে খুব প্ৰথমতে IPOৰ পৰা ইনভেষ্টমেণ্ট কৰিছিল, গতিকে ইহঁতে প্ৰফিটটো বুকিং কৰি গৈ আছে সেইকাৰণে। আৰু ঠিক তেনেকৈ আমাৰ ডমেষ্টিক ইনভেষ্টাৰ সকলো আপোনাৰ মাল বিকি আছে, শ্বেয়াৰ বিক্ৰী কৰিছে, প্ৰফিট বুকিং কৰিছে, কনচলিডেট হৈছে, মানে সেইকাৰণে ৰেটটো কমিছে। আৰু হয়তো মিউচুৱেল ফাণ্ড সকলো
বুকিং কৰিছে আপোনাৰ, সেইকাৰণে ৰেটটো কমিছে। আৰু স্প্লিট হোৱাৰ পিছত আকৌ সেই ৰেট আপোনালোকে খুব কম দামতে পাব। গতিকে এইটো ৰেটত আপোনালোকে মৌকা এৰি যাব নিদিব। আপোনালোকে সকলোৱে ইনভেষ্টমেণ্ট কৰিব পাৰিব আৰু আপোনালোকৰ সপোনবোৰ পূৰা কৰিব পাৰিব। ঠিক তেনেধৰণে আপোনালোকৰ ইনভেষ্টমেণ্ট কৰাৰ, মটিভেট কৰাৰ ভিডিঅ' বনাই থাকিবলৈ কাৰণে মোক অলপ সহায় সহযোগিতা হিচাপে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই আকৌ উদগনি হয়, মানে আপোনালোকক আকৌ নতুন তেনেকৈ ভিডিঅ' বনাই থাকিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।